হে ফ্ৰেণ্ডছ ওয়েলকাম টু মাই চেনেল আৰু মই নতুন ভিডিঅ' মানে ওয়েলকাম কৰিছোঁ আৰু মানে মোৰ মাথাৰ ভাঙি গৈছে ৰাস্তাতে চাওঁতে আৰু মানে মই ৰাস্তাত বহুত চাই গৈছোঁ গতিকে মানে মই যোৱা ভিডিঅ' এটা ভাল পালাক আশা কৰিছোঁ আৰু মানে এতিয়া মই ইয়াতে ৰাস্তাৰ পৰা যাম আজি মানে ৰাস্তাৰ লাষ্টৰটো ভিডিঅ' গতিকে আপোনালোকে এনজয় কৰিব ফুল এনজয় কৰিব আৰু গতিকে মই এতিয়া যাম ৰাস্তাৰ পৰা আৰু আপোনালোকে চাই থাকক আৰু ফ্ৰেণ্ডছ মানে মই এটা কথা ক'ব ভাবিছিলোঁ আজি যিহেতুকে বহুত ঠাণ্ডা দিছে বাহিৰত পূৰা কুৱাশা বসে আৰু যিহেতুকে মোৰ মাথাত ভাঙি অৱস্থা বেয়া হৈছে গতিকে মানে মই জেকেট টেকেট লৈ ল'লোঁ আৰু মানে ৰাস্তাৰ পৰা যোৱা কথা যিহেতুকে বহুত নিয়াৰ খাম ওপৰৰ পৰা সেইটো বেলেগ কথা এতিয়া আপোনালোকে চাই থাকক তো হে ফ্ৰেণ্ডছ এনেকৈ আমি আহি গ'লোঁ পাঠশালা আমি ফুটপাথত বৰ্তমান আছোঁ আৰু আমি গাড়ী ভাড়া নিলোঁ গতিকে এতিয়া আমি যাই আছোঁ ৰাস্তাৰ পৰা আপোনালোকে চাই থাকক আজি হেয়াৰ বাৰে মানুহ দিয়ে ইমান মানুহ নিয়ে আৰু মোৰ মাতটো বহুত হেৰি ভালকৈ শুনা নাপাব পাৰে আপোনালোকে এইটো কথা শুনা নাপাব তো ফ্ৰেণ্ডছ মানে আজিও মানুহ চানুহ হৈছে মানে নহয় চহকে নাই দেই আৰু চ' এইটো হ'ল মানে ৰাস্তাৰ গেটটো মই কিমান ক'ম আৰু আপোনালোকৰো চাইছে বৰে লাগছে বাই হ'লেও মানে এইটো ৰাস্তাৰ শেষ ভিডিঅ' যিহেতু আপোনালোকে চাই লওক আৰু চ' মানে আজিও মানুহ হৈছে বহুত ৰাস্তাত মানে এনে এটা দিন নে যোনটো দিনত পাঠশালাত ৰাস্তাত মানুহ নাই দেই আৰু তো ফ্ৰেণ্ডছ মই মানে ৰাস্তা বা আহি তাৰমানে হস্পিটেলৰ ভিতৰত আপোনালোকে যে মোৰ বেকগ্ৰাউণ্ডটো দেখি গম পাইছে হস্পিটেলৰ ভিতৰত মানে কি হ'ল সেই তাত মোটা লাগছি কাৰণে মোটা এইটো বছ জন গোটেই ঘৰতে কামবিলাক কৰি নাই মই আৰু আপোনালোকে আকৌ অলপ ফ্ৰী হ'ম মোৰ লগতো চ' ফ্ৰেণ্ডছ আজি হ'লোঁ ষ্টিক খাবা চ' মজাই বেলেগ ষ্টিক খাওঁ দেই আৰু চ' ফ্ৰেণ্ডছ বহুত মানুহৰ ভিৰ গতিকে এনেকৈ ফুটপাথত ৰখি দুপেতে ষ্টিক খালোঁ দেই আৰু চ' ফ্ৰেণ্ডছ এনেকৈ গেটত বহুত মানুহ আৰু মই চিন্তা হৈছোঁ এনেকৈ যোৱা মানে হেঁচা ঠেলাতে যাব পাৰিম দেই আৰু মানে গাইছ একশো মানুহ দেই আৰু লাষ্ট ভিডিঅ' যিহেতু পুৰা মানে মাথা কথা দেখাবি দেই আৰু চ' ফ্ৰেণ্ডছ এইটো মণ্ডপটো মানে আৰু এইগিলাখন মানে ভাগ্য দেই আৰু চ' ফ্ৰেণ্ডছ পাপাই মানে এনেকৈ মানে নিজৰ ভাগ্য পৰীক্ষা কৰিছে আৰু ময়ো কৰি বেছি 11 হ'ল 12 13 14 15 16 17 18 19 হ'ল 20 21 22 বা ইমান কনফিডেঞ্চ 22ত নাই দে এইবাৰ মই খেলাম দে আৰু খেলিলোঁ মই নাপালোঁ আকৌ দে আৰু আৰু একবাৰ খেলোঁ দে লাষ্ট একবাৰ ৰবা পাৰ নকৰা খেলা তাৰপিছত খেলোঁ কি হ'ল 6 12 12 3 15 4 19 19 5 24 আছে কিবা কি হৈছোঁ দে আছোঁ পিছত যাবাৰ ফেলা শুন দে আৰু ফ্ৰেণ্ডছ দে ময়ো একবাৰ খেলোঁ দে আৰু দে তিনিটা যায় বাৰে বাৰে মানে কি কম আৰু চবে তিনিয়ে ভালে এটা যা দামী খান এটা কিবা পালি হয় 17 নাই মই নাপাওঁ নাকি দে আৰু দে পাপাই আৰু একবাৰ হেলা কি পাপাই যাবাৰ ফেলাখন পালোঁ ৰ এই 5টা হ'ব মোৰ এইটো 5টা হ'ব 100 হ'ব দে 100 হ'ব ভাই 100 টাকা দে 100 টাকাত মাত্ৰ যাবাৰ ফেলা হ'ল পেলো দে দে এতিয়া এটা কলা কিবা দে আৰু আমাৰো এইটো ৰ কিবা কৰে দে আৰু ভাগ্যখন পৰীক্ষা কৰি চাব আৰু লাষ্ট যিহেতু ভাল লাগছে ৰ মনটো কিবা পাইছোঁ দে কিবা ৰাস্তা চাহ কাম যাবাৰ ফেলা একবাৰ মানে চালোঁ দে দি কি আছে চাব কিবা আছে না নি
ভালকৈ বস্তুটো ওলাব ডাবাৰ এটাই ভালে হৈছে দে হ'ব দে আৰু কি ডাবা চাব লাগে দে দে ডাঙৰ হ'লেও চলি যাব দে আৰু কি কম ময়ে ল'ব লাগিব ভাল লাগছি দে আৰু এটা লাগে দে আৰু পাগলা হৈছে ভাই পইচা মাছ যাব গোটেই পানী নাপালি 170 বাল্টি এটা দে আৰু পানী ভাল লাগি থাকে দে মই কিমান না ভাল বুলি দে বাল্টিংটো হ'ব দে আৰু এটা লাখ 3টা হ'লে তোৰ বা কিবা আছে না নে দে ভাইছা 145 কিবা আছে বাইৰ এই খুচি দেখো 145 কি আছে 145 মই আছে লং আছে না নে আছে 145 কি আছে 145 দে জলদি দেখাও দে আদি দিছে খানা পাইছোঁ দে দে পালোঁ দে কাপে দিছে চাৰিটা দে এইটো লাষ্ট কিবা হয় হাততে 140 পালোঁ দে বৰ বিয়ে ভাল লাগছে দে চুৱেলি দে একবাৰ কল্লাকে দে চাহ কিছে আছে না কিবা খুচি দেখো আছে ভাই দে প্লেটে এখন দিছি দে ট্ৰে এখন পালোঁ দে এক্সচেঞ্জ কৰিলোঁ দে ফ্ৰেণ্ডছ বেলেগ এখন দোকানত এনেকৈ মানে আহোঁ আৰু মানে পাপাই খেলবা ধৰিছে আৰু দিলা কাটো দে আৰু কিবা আছে না নিবা আশা কৰোঁ আহাতে নাথিবা লাগে কাৰণে অলপ মানে নাপাওঁ হেন লাগে মোৰ নাপাওঁ পাইছোঁ কিবা এক কাপে পাইছোঁ কিবা দে আৰু একবাৰ এনেকৈ খেললা কিবা হয় পাম না আশা আছে না নাই দে দে চাহ আছে না নাই আছে নাই আছে দে মোক পাবি বাৰী দে গাড়ী দেখিম কৰক যাই মানে এইগিলাখন ময়ে লাগিছোঁ আৰু আহোঁ নলৈ দে তাৰপিছত মানে ইটাকে আহিলোঁ ইয়াতে মানে আহোঁ কাকৰা চাকৰা কিনিব দে ফ্ৰেণ্ডছ মানে কিবা এটা নাম কৈছিল নামটো ভাল পুৰা মানে আঙুলি দিছে পুৰা টানি লৈছোঁ দে ফ্ৰেণ্ডছ মই এনেকৈ এটা লাভৰ পুতলা লৈ ল'লোঁ এনেকুৱা মানে ব্লু কালাৰৰ এটা লৈ ল'লোঁ এনেকৈ দে ফ্ৰেণ্ডছ এইটো পপকৰ্ণ খাম এনেকৈ দে ফ্ৰেণ্ডছ ল'লোঁ মানে মই আৰু চিকাটো দেখলাম না বেলেগ গান গৈছিলে দে ফ্ৰেণ্ডছ এতিয়া আমি মানে ৰাসৰ পৰা হ'লে মানে এতিয়া খাব আহিছোঁ ডিপুজত যাম আৰু এতিয়া মানে মামাৰ দোকান বন্ধ কৰিছে নহ'লে আমি সোমালোঁ হৈ চাওক বন্ধ কৰিছে দ্ৰুপদা মাৰ্কেট ৰাতি 10টা বজাত আৰু ইমান সামগ্ৰী মাখা দে ফ্ৰেণ্ডছ মই এতিয়া ডিপুজৰ ভিতৰত আহি গ'লোঁ মানে চেৰি বেক হ'ব লাগিব ওপৰত মানে ৰেডিশ্যনটো আছে আৰু তলত ডিপুজ লেখা আছে দে দে মানুহ চানুহ চেনা নিবা কিবা দে না কি ফ্ৰেণ্ডছ
লাষ্ট যিহেতুকে খাওয়াটো এনজয় কৰি লওঁ আৰু এবাৰ কেতিয়া ভাঙিলে চেলা দিবা দে তো ইফালে গেলি ৰেডি চাওঁ ইফালে গেলি ডিপুজ আৰু আমি ডিপুজৰ ভিতৰত বহুত মানুহ আছে তো ফ্ৰেণ্ডছ এখন আৰু মেনুখন কি অৰ্ডাৰ কৰোঁ বহুত গৰম দিছে মানে এচিটো দিয়া নাই দিয়া আৰু মেনুখন এটা কি অৰ্ডাৰ দিওঁ তো ফ্ৰেণ্ডছ যেনেকৈ আমি ডিপুজত খালোঁ খাইছে এতিয়া ওলাই আহিলোঁ আৰু এতিয়া ঘৰত যাম আৰু মানে মোৰ ভিডিঅ'টো এতিয়া শেষ বুলি চলোঁ মানে মই ঘৰতে শেষ কৰিম দিয়ক মানে সেই কি কয় মানে খালোঁ ল'লোঁ মোৰ মাতটো বহুত ভাঙি আহিছিল কি ক'ম মাত চাইছে দে ফ্ৰেণ্ডছ দলত চালা চিনেমা হল মই সদায় চলে চিনেমা হলটো দেখাই কেতিয়াবা মই আহি উঠি আপোনালোকৰ ভিতৰটো দেখাই দিম দে আৰু ফ্ৰেণ্ডছ মানে এতিয়া এনেকৈ মানুহ আছে আৰু আমি জীৱনৰ পৰা আহিলোঁ তো ফ্ৰেণ্ডছ তাতে নাহোঁ আৰু মই মানে আৰু আহাবাৰ সিহঁতে আহিম কি কয় আহাবাৰ আছোঁ দেই আৰু এতিয়া নাহোঁ আৰু এইগিলাখান দে আৰু মই বহুত মিছ কৰিম এইগিলাখান বস্তু ফুটপাথেদি বুলি অহাগিলাখানে মানুহৰ ভিৰত মানে ঠেইলে আছে নিয়াটো বহুত মিছ কৰিম এইগিলা এক বছৰ পাছতে আৰু যিহেতু ৰাস পাম আৰু মানে মই মোৰ এতিয়া মুখখন নেদেখাওঁ মানে মোৰ বহুত মাত তাত ভাঙা অৱস্থা বেয়া গতিকে ৰাতিৰ ভাত চালা কি ক'ম আৰু যি জুবিনৰ গান বাজি আছে মই আৰু জুবিনে আহা বুলি ভাবিছিলোঁ আছে জুবিনে লিংকে ৰাস্তাত মানুহজনৰ ৰক্ষা চবেই গেলা হৈ পৰলে লিংকে এটা দুটাকৈ মানুহ জুম বান্ধি বান্ধি ঘৰ ল'ব আৰম্ভ কৰিছে দে আৰু না কি দে আৰু এম্বিশ্যন খোলাই আছে দে আৰু কি ক'ম একদিন মই এম্বিশ্যনৰ ভিডিঅ' বনাম দিয়ক কয় কি আছে আপোনালোকে চাব আৰু মানে দে আৰু না কি কুকুৰে এটা বাঢ়িছে যাব লাগে আৰু ঘৰক দে আৰু সব ফ্ৰেণ্ডছে খানা এম্বিশ্যন এখানো আন্ধাৰ মানে ভিতৰত আছে দেছো লজ আছে ওপৰতো বেলেগ কথা মই বাৰু আপোনালোক গোটেইখিনি দেখাই দিম আৰু একদিন টাইম পালি দে আৰু এটা ফ্ৰেণ্ডছ আৰক্ষী বাহিনীকে ডিউটি দি আছে তাৰ দিন ৰাতি নাই আৰু ৰাছ কৰি দিন দে আৰু ফ্ৰেণ্ডছ লগ পালে মন ঘূৰা আৰু মন ঘূৰা এই ৰাতিকে যাইছে আৰু ৰাস্তা আছে দে অঁ একলা পাছত মানে খুৰীমাই নাই খুৰীমাই মানে গুৱাহাটীত আছে দে চোৱা দে ক্লিপটো দিম চাবা মন ঘূৰা বঢ়িয়া লাগছি দে আমি কাষে মন ঘূৰা দে আৰু পাছত খালি দেছো খুৰীমাই নাই বিয়া হোৱাৰ পাছত আৰু খুৰীমাৰ লগত আহিব এইটো বেলেগ কথা অনুভৱ কেনে অনুভৱ কি এনে মন ঘূৰা বকলি বুলি ভাবিছিলে এইটো বেলেগ কথা নাওকাই মন ঘূৰাৰ সেই কি কয় মুখত গোটেই হাতখন ভৰাই দিছিল সেইকাৰণে মানে নাওকা দেখছি দে আমাৰ এনেকৈ কথা বাকী বাদ দিয়া অনুভৱ কেনে লাগছে দে আর এটাও কথা দেখছি নাই গাড়িত বহি আছে তো যাব কথা মেইন মুঠো দে ব্লগ চাবা চালো দে আর ভাই যা বাটি গেছে চুজা দেবো দে আর ইনকে মন করে আমার লগত লাই মানে সিটটো মেইনটেইন করে যাইছে দাড়ি সাড়ি বক্সি আর বিয়াখান পাতি দিবা লাগব ইয়াক দে আর সব ফ্রেন্ডস আর বিয়া লাগছে গেলে খাবা আইবা লাগব মোক নাম দিলিও মানে যাওঁতে দেখলো যে আর বিয়া দে আর নাম দিলো খাবা আহিম দে বয়ানে ববি ফ্রেন্ডস যেনেকৈ আহি পেলো ঘৰ আৰু মানে আমি এতিয়া আহিলোঁ আৰু মন খোলাকৈ দেখলোঁ অলপ কথা চথা পাতিলোঁ এনেকৈ আহি থাকোঁতে সেইটো বেলেগ কথা বাকী বেয়া চেয়া নাপাব আকৌ যদি মোক কিবা ভুলন্তি হৈছে মাফ কৰি দিব আশা আছে দিব বুলি আৰু মই এইটো ক'ব লাগে নেকি গতিকে আমাৰ ভিডিঅ'টো এতিয়া শেষ নেক্সট ভিডিঅ'টোত লগ পাম ভিডিঅ'টো যদি ভাল লাগছে লাইক ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো যাই যে নতুনকৈ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব ছাবস্ক্ৰাইবটো কৰি যায় একো প্ৰব্লেম নহয় আপোনালোকৰ লগত